আজি বনাইছোঁ মই পকৰি একেবাৰে সহজভাৱে তাৰ বাবে লাগিব আমাক বুট নৰসিংহ এইখিনি মিক্সি বাটি এটাত খুব ধুনীয়াকৈ পিচি লৈছোঁ আৰু নৰসিংহ আমাৰ স্বাস্থ্যৰ বাবে বহুত বেছি উপযোগী যিকোনো ধৰণে খালে আমাৰ স্বাস্থ্যৰ বাবে ভাল আৰু যদি আপুনি হেলা অনুভৱ নকৰে মোৰ দৰে তেতিয়াহ'লে পটাটো পিচিব পাৰে কিন্তু থকাৰ পিছত যিটো হেলা নক'ব আৰু বাকী এইখিনি পিচি ল'লোঁ ইয়াতে পিছাতে জলকীয়া দিয়ে দিছোঁ আৰু পিঁয়াজ কেঁচা পিঁয়াজ প্ৰয়োজনীয় নিমখ হালধি দি দিছোঁ আৰু যদি আপুনি ভাবে যে মছলা খাম তেতিয়াহ'লে মছলাও দিব পাৰে আৰু কিন্তু পানী ব্যৱহাৰ নকৰিব যদি পানী ব্যৱহাৰ কৰে পকৰি গছি পিঠা হ'ব এতিয়া গৰম তেলত পকৰি কটা বহাই দিলোঁ আৰু পকৰি কোনো ধৰণৰ নিজা ষ্টাইল যিহেতু নাথাকে বহাই দিলে ইয়াৰ ডিজাইন হৈ যায় এয়া ভজা হৈ গ'ল কাঁহী এখনত ৰাখি দিছোঁ গোটেইকেইটা বাকী ছেকেণ্ড টাইমো বহাই দিছোঁ এইখিনিও ধুনীয়াকৈ ভজা হৈ গ'ল ৰাখি দিম আৰু এয়া হৈছে আমাৰ বুটৰ পকৰি কেঁচা বুটৰ পকৰি খুব ধুনীয়া হৈছে আপোনালোকেও বনাব পাৰে দেই আজিলৈ